চা ভাই, টকা পইচা সম্পত্তি গাড়ী ঘোঁৰা থাকিলে কি হ'ব? ৰাস্তাত ঘূৰি ফুৰা মানুহজনলৈকে যদি 10 টকা এটা আপোনালোকৰ পকেটৰ পৰা নলে। মই বহুত দেখা পাইছোঁ ধনী ধনী মানুহক গাড়ীখন ৰাস্তাৰ কাষত ৰখে আৰু ভিক্ষাৰী কেতিয়াবা হাতখন মেলি ওচৰত যায়, কিন্তু ভিক্ষাৰীজনলৈকে 10 টকা এটা ওলাই নপৰে ৰে। যেতিয়া ভিক্ষাৰী এজন বা কৰি খাব নোৱাৰা এজন মানুহে ওচৰত যায়, কি কয় জানে? খুচুৰা নাই। মই বহুত মানুহক দেখা পাইছোঁ এনেকুৱা। আৰে কৰিব নোৱাৰা বা ভিক্ষাৰী এজনে কিয় যায় জানে আপোনালোকৰ ওচৰত? সি নিজে কৰিব নোৱাৰা কাৰণেহে আপোনালোকৰ ওচৰত যায়, বা আপোনাৰ ওচৰত যায় আশা এটা লৈ যায় যে কিবা এটা দিয়ে নেকি, 10 টকা দিলেও অন্ততঃ চাহ একাপ খাব পাৰিম। কিন্তু আপোনালোকে চাহকাপ খোৱা দূৰৰে কথা, আপোনালোকে যিটোৰে ৰিয়েক্ট কৰে, বাপৰে বাপ। পইচা নাই বুলি ডাইৰেক্ট কৈ দি আৰু ৰাস্তা মানে কাষত থকা মানুহজনক কৈ যা 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 ইয়াৰ পৰা এনেকুৱা টাইপৰ কথা কয়। আৰে ভাই, মৰিলে কি লগত লৈ যাব নেকি চব? টকা পইচা ধন সম্পত্তি গাড়ী ঘোঁৰা ঘৰ কি চব লগত লৈ যাব পাৰিব নেকি? কোনেও নোৱাৰে। এই যে এইবিলাক দেখা পাইছে, চব এইবিলাক এনেকৈ থাকিব, কিন্তু আমি গুচি যাব লাগিব। তো ইমান টকা পইচা থকাৰ পিছতো 10 টকা বা 20 টকাৰ কাৰণে কিয় আপোনালোকে ইমান ভাবে? চাক, ভিক্ষাৰী এজনে কেতিয়াবা খাব পায়, কিন্তু কেতিয়াবা উপবাসও থাকিব লগা হয়। তো আপুনি 10 টকা বা 20 টকা দিয়াৰ পৰা আপোনাৰ একোৱেই নহয়। আপোনালোকৰ এটা চিগাৰেট খাওঁতে তাতকৈ বেছি পইচা যায়। আজিকালি এটা চিগাৰেট 20-30 টকীয়া, তো তাত টানোতে 20-30 টকা গুচি যায়। তো সেই যদি চিগাৰেট এটাৰ দামে যদি কাৰোবাৰ পেট ভৰে, আপোনালোকে কিবা দিবলৈ টান পায়। কিয় দিবলৈ টান পায়? চাওক, সিহঁতৰো আমাৰ দৰে এটা পেট আছে, সিহঁতৰো মন যায়। আৰু যে পাগল বা ভিক্ষাৰী নিজে হ'ম বুলি হৈছে, সেনেকুৱাটো কথা নহয়। ওপৰজনৰ লিখন, তেওঁ যি কৰে। তো গাইছ, মই বেছি নকওঁ। তো তেনেকুৱা মানুহক পাৰিলে অলপ হেল্প কৰিব, সকলোকে কৈছোঁ। ধনী দুখীয়া বুলি কথা নাই, মনটো লাগে, মনটো ডাঙৰ হ'ব লাগে, মনটোৰে হৈ যাব। আপুনি 20 টকা পাইছে, তাৰ 2 টকা সহায় কৰক মানুহক, 2 টকা দিয়কচোন। সকলোকে কৈছোঁ মই, মানুহক, যিবিলাক মানুহে কৰিব নোৱাৰে বা ফুটপাথৰ কাষত থাকে, তেখেতসকলৰ কাৰণে আপোনাৰ পৰা অকণমান যদি সহায় পায়, সিহঁতে বহুত বেছি মানে উপকৃত হ'ব। যিয়ে নহওক, মই তাতে বেছি কৈ নাথাকোঁ। কিছুমান মানুহক হেল্প কৰক। আৰু ধনীসকলক কৈছোঁ, মানুহক দিব নোৱাৰে নাই, কিন্তু বেয়া বিহেভ নকৰিব। চব ধনী মানুহ তেনেকুৱা নহয়, বহুত ভাল মানুহ আছে, মই দেখা পাইছোঁ। ভাতৰ পৰা কাপোৰৰ পৰা বহুতক হেল্প কৰে, কিন্তু বহুত মই দেখা পাইছোঁ এনেকুৱা যে পইচাটো নাই, কিন্তু কাষৰ পৰা খেদি দিয়ে, মানে বেয়া বিহেভ কৰি। তো তেনেকুৱা হ'ব নালাগে। তো গাইছ, মোৰ ভিডিঅ'ৰ পৰা কি পাইছে মই নাজানো, কিন্তু মই অকণমান মানে সঁচা কথা ক'ব বিচাৰিছিলোঁ। তো নাজানো কি হৈছে। তো যিয়ে নহওক, ভাল হৈছে, ভিডিঅ' এটা লাইক কৰিব। লাইক কৰাৰ কথা ক'ব নালাগে আচলতে, যি কৰে কৰিব আৰু। বাই।